কিন্তু দিলীপ শইকীয়া সাংসদ 5 বছৰত আজি একদিনো 5 বছৰত তেখেতে এই জনজাতিকৰণ কথাটো কোনোদিন পাৰ্লিমেণ্টত নুঠালে। আজি তেওঁ মাজবাটত আজি ৰেল ইমান ট্ৰেইন বাঢ়িছে কিন্তু ৰেলৰ ষ্টপেজ একটাও নাই, মানে যি দূৰণিবতীয়া ট্ৰেইন। এজন সাংসদ তেওঁৰ কাম এইটো। সাংসদ এজনে পাৰ্লিমেণ্টত উত্থাপন কৰিলে মাজবাটত আমি দূৰণিবতীয়া ট্ৰেইন আমাৰ ইয়াত ৰখিব, কাৰণ এইটো অৰুণাচল কানেক্টেড হৈছে, এইটো মাজবাট ষ্টেচনটো খুব এইটো জ্বলন্ত ইছ্যু। কিন্তু তেওঁ একদিনো আমাৰ পাৰ্লিমেণ্টত মাত মতা আমি নেদেখিলোঁ। জনজাতিকৰণ কথা তেওঁ মাত মতা নেদেখিলোঁ, মাটিৰ পাট্টাৰ কথা নেদেখিলোঁ। যোৱা বছৰ বানপানী, অসমতো বানপানীৰ সমস্যা বহুত বেছি, বাৰিষা সময়ত ইমানেই বানপানী হয়। যোৱা বছৰ বানপানীৰ সময়ত গাঁৱে ভূঞে মানে আমাৰ মাজবাট সমষ্টিৰ বিধায়কে গৈ পেলাই নিজে JCB লগাই, নিজে 4-5টা JCB লৈ গাঁৱে ভূঞে য'ত য'ত ভাঙিছে নিজে নিজৰ পইচা টকা দি খৰচা কৰি বনাইছে। কিন্তু MP মহোদয়ক আমি দেখি পালোঁ তেখেতে অকল আহি পেলাই য'ত বিধায়কে কাম কৰাই আছে নদীবিলাকত, গাঁও ভাঙিছে য'ত কাম কৰাইছে তাতে থিয় হৈ খালি ফটো উঠি পেলাই গুচি গ'ল, আৰু দেখা নিদিলে। আজি তেওঁ যোৱাবাৰতো আমি গম পোৱা মতে বা ৰাইজে যোৱাবাৰ BPF হাগ্ৰামা মহিলাৰ দলে BJPৰ লগত এলায়েন্স সমৰ্থন কৰাৰ কাৰণে তেখেতে সাংসদ হ'ব পাৰিছিলে। এইবাৰতো মইতো গামী বাগানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা কথা দেখি আছোঁ, আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, এনে এজন দিলীপ শইকীয়াক সাংসদ ইয়াতে টিকেটটো দি আৰু লাভ নাই, কাৰণ তেওঁ কাম ৰাইজৰ ভোটটো লৈ জিকি যায় কিন্তু ৰাইজৰ ফালে একো কাম নাই। 5 বছৰতো উন্নয়নমূলক আঁচনি আমি দেখা নাই তেখেতৰ ক'ৰবাত বৰ্ড আমি দেখাই পোৱা নাই, একো কামেই কৰা নাই তেখেতে 5 বছৰত। কামটো ডেভেলপমেণ্টৰ পুঁজি কৰোণাৰ কথা কয়, ঠিক আছে বাৰু, কৰোণাৰ কথা কৈছে, যিখিনি পুঁজি আহিছে সেইখিনি ভালকৈ কৰিব লাগিছিলে সকলো জাতি জনগোষ্ঠীৰ মাজত। তাৰ উপৰিও আজি ৰেলৰ কথা কৰি এইটো সৰু ইছ্যু। এজন MPয়ে নিজৰ লোকসভাৰ ভিতৰত ট্ৰেইন ষ্টপেজ দিব লাগে, তেওঁ পাৰ্লিমেণ্টত মাত উঠালেই হ'ল, কথাটো লিখি পেলাই ৰেল মিনিষ্টাৰক দিলেই হ'ল। তেওঁ আজিলৈকে আমি কৰা নেদেখিলোঁ। জনজাতিকৰণ হৈ পেলাই এদিনো মাত নামাতিলে। গতিকে এইবাৰ মঙলদৈ লোকসভা নিৰ্বাচনত, যিটো MP নিৰ্বাচনত লোকসভাত এইবাৰ দিলীপ শইকীয়াক যদি BJP দলে টিকেট দিয়ে তেনেহ'লে জিকাটো অসম্ভৱ হ'ব। মানে গাঁওখনৰ নাম ডিমাপুৰ গাঁও। অঁ, আপোনালোকে দিলীপ শইকীয়াক চিনি পায়? দিলীপ শইকীয়া মাত্ৰ ভোটৰ সময়ত আহে মিটিঙত, এইটো অকলে দেখা পাওঁ, আৰু ইয়াৰ পিছত নাই। ইয়াৰ পিছত তাৰ মানে খা খবৰ এইটো লৈ আজিলৈকে আমাক চিনি নাপায়। আমাৰ গাঁৱটো নাপায়, অহা নাই। ই খালি ভোটৰ সময়ত আহে, ধনচিৰি ঘাটত মিটিং হ'লে মিটিং সময়ত আহিব, তাতে ভাষণ দি গুচি যাব, আৰু নাই গ'ল, আৰু খা খবৰ নাই। তেওঁৰ কামত আপোনালোকে সন্তুষ্ট নহয়? নহয় মানে দিয়া নাই, বস্তু দিলেহে মানে সকলো হৈ যায় পাইছোঁ বুলি। এই অঞ্চলে কিবা কাম কৰে? নাই, এই অঞ্চলতে একো তাৰ কোনো জেগা তাৰ নামে নাই। মন্দিৰ চন্দিৰ গীৰ্জা এইবিলাকতো কোনো কাম কৰা নাই, তাৰ নাম নিচাই নাই, ঠিকনা দিলে তো আজিকালি নাম থাকেতো, নামেই নাই তাৰ। দিয়াবিলাকত থাকে নাম, তাৰ নামে নাই। তেতিয়াহ'লে আপোনালোকে তেওঁক নিবিচাৰে? নাই, এনেকুৱা মানে MPক মানে ৰাখি কি দৰকাৰ হ'ব? আমাকে চিনি নাপায়। এতিয়া ধৰক যে ৰমেন ডেকা জনটো এই শিৱ মন্দিৰৰ ওচৰতে এটা দিছে, কালাপ দিছে, এইটো এটা দিছে। আমি মাত্ৰ ইলেকশ্যন সময়তে আমি দেখা পাইছিলোঁ। এতিয়া মানুহজন আমাৰ এদিনো দেখা দিয়া নাই, যেতিয়াৰ পৰা জিকি গ'ল। নাহে নেকি আপোনালোকে? অহা নাই, এদিনো অহা নাই। আমি এতিয়া মানুহ চিনিয়ে নাপায় তেওঁক, মাত্ৰ ইলেকশ্যন আমাৰ দেখা পাইছিলোঁ দিলীপ শইকীয়া বুলি। 5 বছৰীয়া কাৰ্যকাল প্ৰায় শেষে হ'ব। হয়, তেওঁৰ কামত আপোনালোকে কিমান সন্তুষ্ট? মানুহজন ইয়াত অহাই নাই, তেওঁৰ কামটো আমি একো পোৱাই নাই বুলি ক'ব লাগিব এতিয়া ৰাইজে। উন্নয়নমূলক কাম উন্নয়নমূলক কাম তেওঁ কৰা নাই, একো কৰা নাই। সাংসদ পুঁজিৰ পৰা এই এলেকাত বা আপোনালোকৰ অঞ্চলত কোনো কাম হোৱা নাই। আজি পৰ্যন্ত একো হোৱা নাই তেওঁৰ ফাণ্ডৰ। কি আহ্বান জনাব আপুনি? এতিয়া আমি তেওঁক নিদি পেলাই আমি বেলেগ এজন কেণ্ডিডেট বিচাৰিছোঁ MPৰ ইলেকশ্যনৰ কাৰণে। জিকাৰ পিছত আমাক ৰাইজক খবৰ লয়, সেইটোহে আমাক লাগে। দিলীপ শইকীয়াক খবৰ নলয়? তেওঁ এদিনো অহা নাই, আমি দেখাও নাপাওঁ। জিকাৰ পিছত তেওঁ অহাও নাই, ৰাইজৰ খবৰো নলয়। সেই দুজন ব্যক্তিক আমি কিয় লাগে? উন্নয়নমূলক কাম কাজ কৰা বুলি কয়। তেওঁতো আমাৰ ইয়াত ডেভেলপমেণ্ট কাম একো কৰা নাই। তেওঁৰ ফাণ্ড ইয়াত একোৱেই নাই ক'বলৈ গ'লে, ডিমাপুৰত একো দিয়া নাই। দিলীপ শইকীয়াৰ নাম শুনিছেনে নাই? শুনা নাই। কিবা কাম কৰিছে নেকি দিলীপ শইকীয়াই? আমি তো গমে পোৱা নাই তো, আহেনে নাহে? আমি দেখাই নাই তো। আজিলৈকে দেখা নাই? দিলীপ শইকীয়াক দেখাই নাই আপুনি? নাই, আমাৰ নাই। ST লাগে, ST নাই। আৰু হাজিৰাটো আমাৰ ইমান কম, 300-350 হ'ব লাগে, মানে হোৱাই নাই। এইবিলাকতে আমাক লাগে, সমস্যাখিনি লৈ তেখেত মাতা নাই। আৰু কি বিচাৰে আপোনালোকে? আমাক কি বিচাৰে? আমাক মাটি পাট্টা লাগে, আমাৰ STটো লাগে, আৰু আমাৰ এই বাগান হাজিৰাটো মানে 350 টকা হ'ব লাগে।
আৰু যেনেকুৱা টাইম হৈ গৈছে মানে ইমান যে এখন ল'ৰা ছোৱালী পঢ়িব লাগে টকা পইচাৰ বহুত অভাৱ হৈ আছে, দাম দৰ বেছি হৈ আছে, মানে অলপমান দাৰমাত ক'ত হ'ব।